হে বন্ধুসকল, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকে চাই আছে NS ব্লগ। মই আজি উপস্থিত আছোঁ আমাৰ ঢকুৱাখানা কলেজৰ এজন অধ্যাপক, তেওঁৰ ঘৰত উপস্থিত আছোঁ। তেওঁলোকৰ ঘৰত কিছুমান শাক চব্জি নিজেই তেওঁ কৰে চৰৰ ওপৰত। তাকে কিছুমান মই আপোনালোকক দেখুৱাম। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব। তেওঁ চব্জিৰ লগতে তেওঁলোকৰ ঘৰত খুব সুন্দৰকৈ বহুত ফুলৰো পায়। 400-450ৰো অধিক ফুলৰ কালেকশ্যন আছে। তাৰে কিছু অংকন আপোনালোকক মই চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। পৰিৱেশটো খুব সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখে ইয়াত। ছাৰ, এজোপা কি গছ? এজোপা পেন্সিল কেকটাছ। পেন্সিল কেকটাছ। বাইদেউ বহুত ব্যস্ত আছে, তথাপিও মোৰ ৰিকুৱেষ্টটো পঠাবলৈ থাকে। আপোনালোকক কিছুমান লৈ আনিছে, তেওঁ চিনাকি হোৱা কেপচিকাম লগাই খাবলৈ চেষ্টা কৰি নিজে এইটো চাওক। এইটো হৈছে কেপচিকাম। ইয়াৰ পৰা আৰম্ভ কৰিছে। তেওঁ এইটো চব নিজে লগাইছে। এইটো কেপচিকাম চাওক। মই বৰ্তমান ওপৰতে লগাইছে। মৰা আপোনালোকক দেখাইছোঁ, এতিয়া লগা নাই, লাগিব আৰু। এইবোৰ মাছৰ কাৰ্টন আৰু দামবোৰ তেওঁ এইবোৰ কামতে ব্যৱহাৰ কৰিছে, খুব সুন্দৰকৈ ব্যৱহাৰ কৰিছে। গতিকে এটা চাবলগীয়া বস্তু। এই দেখিছেনে? এয়া চাওক, নেমু। এই নেমু ইমান ধুনীয়াকৈ নেমু লাগি আছে, দেখিছেনে বন্ধুসকল? নেমু তেওঁ এইটো যে দেখিছে আপোনালোকে, এইটো মাটিত নহয়, এইটো তেওঁ চৰতৰ ওপৰত বস্তুখিনি ৰাখিছে। এয়া চাওক, ইমান ধুনীয়াকৈ ৰাখিছে, খুব ভাল লগা এটা। এয়া চাওক, খুব ভাল লগা এটা পৰিৱেশত তেওঁ আছে। গতিকে আপোনালোকে যদি আপোনালোকৰ ঘৰত যদি এনেকুৱা জেগা আছে, তেনেহ'লে আপোনালোকে এইবোৰ কাম নিজে কৰিব পাৰে। তেওঁ এজন সুস্বাস্থ্য অধিকাৰী হয়। এইবোৰ ফুল ফলেই তেওঁলোকে খায়, নিজে লগোৱা বস্তুবিলাকে তেওঁলোকে খায়। গতিকে মই আপোনালোকক দেখুৱালোঁ ওপৰৰ দৃশ্যবোৰ। এয়াই হৈছে ওপৰৰ দৃশ্য। বাকীখিনি আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব। মই তলখিনি দেখুৱাম। তেওঁ খুব সুন্দৰকৈ বস্তুটো পৰিৱেশটো খুব নিকাকৈ ৰাখিছে, খুব সুন্দৰকৈ ৰাখিছে তেওঁ। মই দেখুৱাই আছোঁ আপোনালোকক। এই চাওক, এইজোপা মহানিম। তেওঁ এইটো মহানিম। চাওক, এইটো আপোনাৰ চৰতৰ ওপৰত এইজোপা মহানিম গছ। চাওক, ইমান ধুনীয়াকৈ ৰাখিছে ন। এই চাওক, বহুতো বস্তু আছে তেওঁ। এই চাওক, কি সুন্দৰকৈ ৰাখিছে বস্তুবোৰ। খুব সুন্দৰ এটা পৰিৱেশ, ইমান মৰম লগাকৈ বস্তুবোৰ ৰাখিছে। এজোপা নেমু। এই চাওক, নেমু লাগি আছে গছত। এই ফুলৰ কালেকশ্যনো ৰাখিছে বহুত। এয়া চাৰে পতাকা লগাই থৈছে লগতে। জবা, পিংক জবা। ময়ূৰপংখ বা থোজা। তাৰপৰা তলৰ এজোপা ফনিক্স পাম। এইজোপা তাৰপিছতে কাষৰ জোপা অষ্ট্ৰেলিয়ান পাইন। তাৰপৰা এইটো বটল পাম।
এইটো এইটো ড্ৰেছিনা ড্ৰেছিনা। এইজোপা জবা। বন্ধুসকল, আজি মোৰ ব্লগটো ইমানেই আছিলে। গতিকে আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাৰ বাইদেউসকলৰ কাৰণে অন্ততঃ লাইক আৰু কমেণ্ট এটা কৰি দিব। তেওঁলোকে বহুত কষ্ট কৰি পৰিৱেশটো ৰাখিছে।